নিজে অন হৈ গৈছে হটকেছ মোৰ গুৰিয়া দুটা আছেই সৈটো ৰুমত হ'ল আৰু খুলিব নালাগে আৰু এইখন দেউতাই পঢ়া নে আমি পঢ়াই দেউতাই পঢ়াই গাখীৰ দি কৰাই কৰিহে খাব গাখীৰ ভাতটো আৰু নাখায় কি কিতাপ ইয়াত এখন অৰণ্য আছে ভাল লাগে মই এখন পঢ়িছো হ'বলা অনুৰাধা শৰ্মা পূজাৰী নেক্সট এইটো বাটি ছেট বাটি ছেট আমাৰ সেইদিনাখন দেউতাই তেনেকুৱা কৰিছে এনেকুৱা পেকিং এটা লৈ যাব বিচাৰিছে বাটি ছেট হ'ব তাৰপিছত ধুনীয়া কাঁহৰ গ্লাছ দুটা ওলাইছে তাত এনেকৈ লৈ যাব হ'ব পাৰে এইটো আকৌ ওজন আকৌ দেই খুলি খুলিয়ে দিবা এইটো কিবা গিলাচ টাইপৰ ক'ৰবাত দিব লগা হ'লে পেকিং কৰিব চবফালে লাগি গৈছে হ'লেও পোহৰ আচলতে গিফ্টটো যেনেকুৱাই নহওক যিয়ে নহওক আপোনালোকে ইমান দূৰৰ পৰা ইমান কষ্টেৰে আহি বিয়াখন যে খালে দৰা কইনাক আশীৰ্বাদ দিলে সেইটোৱে বহুত বহুত ডাঙৰ কথা ছবি দেখিলে গমেই পাম গামোচা এখন কেনেকুৱা পলিথিনত হেৰি কৰা লেমন হয় গিলাচ হয় বাঁহাটোহে লেমন অঁ ভিতৰতো থাকিব ভিতৰটো কি হ'ব হ'ব খুলি দিয়া এইটো চোৱা ঘৰত চাওঁ অঁ এই একে কালাৰটোহে বেলেগ মোৰ তাত এটা আছে মই লৈ গৈছোঁ এনেকুৱা এটা হয়নে বা মোৰ তাত যে আছে নীলা এটা এইটো কি মিল্টন নে মিল্টন জাৰ এইটো আমাৰ এইটো সেইটোৱে এইটো পেকিংটোও ভাল এইটো ইমান গৰম নাথাকে ৰুটি চুটি তেওঁ থ'বলৈ একো নাথাকে আমাৰ ঘৰত চাওঁ কি কিতাপ ভাৰতৰ আত্মা এখন মোৰ আছে এখন পঢ়িব পাৰিবা পেণ্টৰ পিচ এইটো দেউতা ভাগলে বা ভাল কেছ কৰিছে দেই পেণ্টৰ পিচ ভালে হ'ব দিয়া যিয়ে হওক বেয়া হ'লেও চিলাব চিলাই দিব হ'ব দিয়া এইটো হেৰি অচোৱালৰ ভালেই দিয়া ভাল হ'ব অচোৱালৰ ভাল এইকেইটা পেনৰ পিচ এইটো ইষ্ট্ৰি এইটো ইষ্ট্ৰি দিছে ভাল হৈছে নহয় যাবলৈ বাটিকেইটা বৰ ভাল আকৌ বাউল কি নাছিলে চাবি আহিম পেকিং কেইটা ভাল লাগে চাব পাৰি হ'ব নেকি এইটো নহয় এইটো ওজন আছে অকণমান ফটো ফ্ৰেম চেম হ'ব পাৰে হ'ব পাৰে সেইটো কি ধুনীয়া টি চাৰ্ট পিন্ধিব পাৰিবা যদি ইচ্ছা কৰা নহ'লে কোনোবা বেলেগ সেইবিলাক বেলেগে চাই কাপোৰ দিব ভাল হ'ব এই ঘৰতে চাৰ্টটো পৰি কোনে ক'লে এইটো ভাল লাগিছে সেইটো এজনী হেৰিয়ে দিছিলে কেনেকুৱা শাৰী হাজবেণ্ড আৰু ৱাইফ দুয়োগৰাকী আহি পেলাই প্ৰথমতে মোকে হেৰি কৰিছিলে বুলি সেই স্কুল পিন্ধি যাব পাৰিবা গণোৎসৱৰ কাপোৰ স্কুলত পিন্ধিবলৈ শাৰী ভাল আকৌ এইবিলাক ধুলেও একো নহয় কাপোৰকেইটা দেউতাকে দিছোঁ দেউতাই আকৌ তাতেহে থৈছে মাৰ্ক পলো ওচৰৰ পৰা চালে আকৌ ধৰিব পাৰিব এইটো হটকেছ নেকি এইটো হটকেছ হটকেছ ফটো ফ্ৰেম সুন্দৰ
আচলতে গিফ্ট আনবক্সিং কৰি সৰু ডাঙৰ সকলোৱে ভাল পায়। এই যে বাৰ্থডে সৰু ল'ৰা ছোৱালীবিলাকক গিফ্ট দিলে তেওঁলোকে যে কি আনন্দ পায় ন, সেইটো চাই ভাল লাগে। বাৰু যিয়েই নহওক, আপোনালোকে যে বিয়াত গিফ্টবোৰ দিলে বহুত 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 ধন্যবাদ জনাইছোঁ। তাতোকৈ ডাঙৰ কথা আপোনালোকে সময় নষ্ট কৰি আমাৰ বিয়াখনলৈ আহি দৰা কইনাক আশীৰ্বাদ দিয়াটো। ভালেই হ'ব। কিবা এইটো কি কয় সেইটো কি বস্তু? কোনে ডিনাৰ ছেট দিছিলে? দেই দেখি বস্তুকেইটা দেখিবলৈ ভাল হ'লেও ভেটি বেগ নিচিনা এনেকৈ ধৰিবলৈ ভাল আকৌ দেই। লৈ যাব পাৰিবি তই এইটো উলিয়াই কিনে স্কুললৈ মানে বস্তু টিফিন ভৰাই নিব পাৰিম। বেগ বা বহি চহি লৈ যাব ভালে এইকেইটা। চাইড তিনিটা প্লাষ্টিক নহয় প্লাষ্টিক নে কি? মাটিৰ নিচিনা দেখিছিল প্লাষ্টিকৰ যদি সেই চালাড তালাড এইবিলাক থ'ব পাৰিব আৰু। সজাবলে ভাল হ'ব আলহীক দিবৰ কাৰণে সজাই মেলি থ'বলে। মানে দুটা কামৰ কাৰণেই ভাল হয়। তুমি চালাড তালাড বা ফ্ৰুটছ দিবা, নহবা গিফ্ট কাৰোবাক দিবা বিয়াত। এইটো এইবিলাক থৈ দিয়াই ভাল হৈছে। কি লাভ নহয় কি? কাপকেইটা মানে চাইজটো দেখিলে গম পোৱা যায়। কিনিবলৈ গ'লে বহুত দাম লয় এইবোৰ, হয়নে? দোকান আছে এইটো এতিয়া থম এইটো গজালৰ এনেকে থম হৈ যাব ন? সজাবলে ধুনীয়া হ'ব। সেইটো ভাল লাগে। ভাল বস্তু দিছে সোমোৱাব লাগে আৰু সজালে গৈ হ'ল আৰু। এইটো কিবা এখন মেৰিয়াই থৈ দিয়া নহ'লে কি ক'লে? কি কৈছে? এনেকৈ ডিঙিত পিন্ধি থাকিলে ভাল লাগে অলপ দামো আছে দাম আছে, কোৱালিটি ভাল। এল চাইজ এয়ে থাকিব তো চাওঁ কাপোৰটো ভালনে? কাপোৰটো ভাল। ল'ৰাৰহে হ'বলা এইটো। ল'ৰাৰে ম'ম' দিয়ে যে ডিজাইনটো চাওঁ, ইমান ভাল লাগিছে ন? বঢ়িয়া লাগিছে ন এইকেইটা? ভাল লাগিছে ধুনীয়া গোটেই লাগিছে চেটটো দেখিব ভাল লাগে। ভাল লাগিছে। আলহী আহিলে কিবা দিব পৰা যাব। বস্তু দিবলে। চাৰ্টকেইখনো বহুত কামত আহে এইকেইখন। এইটো ভাল চাৰ্ট, এইটো চাৰ্টটো ধুনীয়া ধুনীয়া চাৰ্ট। এইটো পিন্ধিব। অঁ এইটো এটা টি চাৰ্ট, এইবিলাক কামত আহে। খালি চাইজটো মোৰ তাত হ'লেই হ'ল আৰু বহুত ধুনীয়া চোৱাচোন চোৱাচোন গোটেইবিলাককে চবেই নিজৰ নিজৰ কামত ব্যস্ত দেখিছানে? ভাল চেলতো ভাল হয়। অঁ ৰিম'টো থাকে নেকি? বেটেৰী আছে নাই ৰিম'টৰ? বেটেৰী লগাব লাগিব নেকি আকৌ? বস্তুটো কিন্তু বঢ়িয়া লাগিব ন জ্বলালে? চোৱা 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 লাইটটো অফ কৰি আৰু মুখ থাকিব এইটো লাইটটো অফ কৰি দিয়াচোন চাওঁ। ভাল হৈছে, লাইটটো অফ কৰি দিওঁ ৰ। ৰিমট টিপি থাকিব লাগিব চাওঁ চাওঁ বহুতকেইটা কালাৰ আছে চব ভাল লাগিছে ন? এই আমাৰ বাৰ্থডে চাৰ্থডে পাতিলে এইবিলাক ভাল লাগিছে। এই এইবিলাক দিলে দিব লাগে ন, অকণমান মনটো ভাল লাগে তেতিয়াহে, হয় নে নহয় কোৱা? নিজে চাই যাব চোৱা এতিয়া ভাল লাগিছে ৰ'বা। ধুনীয়া লাগিছে। এই কথা এইটো ভুল কথা।